নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আকৌ এটা নতুন ভ্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ এজন বন্ধু লগ কৰিবলৈ। এতিয়া আমি পাই গ'লোঁ হ'ল এয়া ৰাস মন্দিৰ। এইটো হৈছে ৰাস মন্দিৰ আৰু এইটো ৰাস মন্দিৰত এয়া বিল্ডিং মানে আছে। বিল্ডিং গৈ আছোঁ। এতিয়া আহি আমি পাই গ'লোঁ এয়া দমপৰা দলংখন। এতিয়া এখন দলংহে পালোঁ মাত্ৰ, আৰু দুখন দলং পাব বাকী আছে। তাৰপিছত দমপৰা দলং, এখন দলং পাই গ'লোঁ। এয়া এইখন হৈছে দলং, জাগুৱাপাৰৰ দলং। এইখন দলং আমি ইতিমধ্যে এৰি আহিলোঁ, আৰু এখন দলং পাব লগা বাকী আছে। সেইখনো বেছি দূৰ নাই, পালোঁৱেই। আৰু এতিয়া দলংখন পাই গ'লোঁ বন্ধুসকল। এইখন হৈছে ডুবিৰ দলং। এইখন এয়া চাওক দলংখন। সকল এতিয়া আমি মোৰ বন্ধুজন বন্ধু লাজ কৰিছে এইফালে ইছে। এতিয়া আমি বন্ধুৰ লগত অলপমান ধেমালি কৰি আছোঁ। বন্ধু ইফালে চোৱা। কি কৰিলে এইটো নমস্কাৰ? নমস্কাৰ কিহৰ কাৰণে? নমস্কাৰ কৰিলে মোক। জিৰণি লৈছোঁ, আজি বহুত ৰ'দ দিছে। দেখিছেনে ৰ'দটো কিমান তীব্ৰ আজি বন্ধুসকল। এতিয়া আমি বন্ধুক লৈ অলপমান ঘূৰিবলৈ যাম। ক'ত যাওঁ সেইটো কৈ দিয়া। ক'ত যাওঁ আমি? হে ভগৱান তেৰি লীলা अपरंपार है। চিধাই ক'ত যাওঁ? মানস ব্ৰিজত যাই আছোঁ। এতিয়া আহক বন্ধুসকল, আৰম্ভ কৰোঁ। চলো চলো। এতিয়া আমি গৈ আছোঁ মানস ব্ৰিজলৈ। এতিয়া মানস ব্ৰিজলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। तो चलिए शुरू करते हैं। और अभी तो रुको, क्लाइमैक्स अभी बाकी है। আৰু এয়া বন্ধু ওলাইছে আজি। তো বন্ধুসকল, এতিয়া মানে এইজন বন্ধুক আজি মই প্ৰথমবাৰ মোৰ ব্লগত উঠাইছোঁ। মই মানে অলপমান লাজ কৰি আছে এইজন। এতিয়া আমি গৈ আছিলোঁ মানস ব্ৰিজ, আৰু মানস ব্ৰিজ গৈ থাকোঁতে ইয়াৰ আজি দিন বেয়া। এতিয়া চাইকেল হৈ গ'ল লিক। এয়া চাওকচোন, লিক হৈ গ'ল লিক। মোৰ আজি কপালখনে বেয়া। এতিয়া আমি দোকান বিচাৰি আছোঁ। এতিয়া দোকান এখনো খোলা নাই ইয়াতে, লিক বাতিবৰ কাৰণে চাইকেলখন। চাইকেলখন মই চলাব লগা অৱস্থা হৈ গৈছে, আৰু এতিয়া মোৰ চাইকেলখনত এও চলি আছে। আৰু এতিয়া আমি আহিলোঁ চাইকেল দোকানলৈ চাইকেলখন ভাল কৰিবৰ বাবে। এয়া চাইকেলখন ভাল কৰি আছে। এতিয়া আমাৰ চাইকেলখনৰ লিক বটা হৈ গ'ল, আৰু এতিয়া এয়া হাইৰোড। গ'ল। এতিয়া আমি হাইৰোড পালোঁহি। হাইৰোড গাড়ীবোৰ অহা যোৱা কৰি আছে। এতিয়া আমি গৈ আছোঁ মানস ব্ৰিজ। বন্ধুসকল, এইখন হৈছে মানস ব্ৰিজখন। দেখিছেনে? এইখন হৈছে মানস ব্ৰিজ। তো বন্ধুসকল, এতিয়া আমি আহি গ'লোঁ মানস। এয়া চাওক নদীটো কিমান হয় বন্ধুসকল। এয়া চাওক মানস নদীটো কিমান ধুনীয়া হৈ আছে। এয়া চাওক। আৰু সিহঁতবোৰ মানে ফটো উঠাত ৰেডি হৈ আছে একেবাৰে। ইও মানে এটা ফটো উঠিলেই এতিয়ালৈকে, মইহে উঠিব পৰা নাই। চাওক, আৰু মানস ব্ৰিজখন ওপৰেদি গাড়ী যাই আছে। এয়া গাড়ী যাই আছে ওপৰেদি মানসত। এই ভ্লগটো ইয়াতে শেষ কৰিলোঁ। যদি ভ্লগটো ভাল লাগিল আপোনালোকৰ, তেনেহ'লে লাইক এটা আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আকৌ লগ পাম নতুন এটা ভ্লগলৈ। ধন্যবাদ। বাই বাই গাইছ।